যে অগ্রদান যেগুলাকে অগ্র বস্তুগুলাকে দান করে মানে অগ্র মানে উত্তম শ্রেষ্ঠ বস্তু থেকে দান করে তেনেকা দেয়া দান করাগুলাকে শ্রেষ্ঠ করে মানে এনেকা ফল পায় বুলি কৈছে না আৰু যিবিলাকে অগ্ৰ এই লোকত কি লোক বুলি কওঁ আমি কামবচৰ লোক ৰূপবচৰ লোক অৰূপবচৰ লোক এই লোকত যিমানখিনি প্ৰাণীবিলাকে আছে উৎকৃষ্ট নিকৃষ্ট প্ৰাণীবিলাকে আছে স্থূল সূক্ষ্ম প্ৰাণীবিলাকে আছে যিমান প্ৰাণীবিলাকে পানীতে থাকে হাৱাত থাকে বা পৃথিৱীতে জমিনতে মাটিতে থাকে যি প্ৰাণীবিলাকে কিছুমান প্ৰাণীবিলাকে ভৰি নথকা প্ৰাণী দুইটা ভৰি থকা চাৰিটা ভৰি থকা চাৰিটাতকৈ অধিক থকা ভৰি থকা প্ৰাণীবিলাকে আছে যাকে পালি ভাষাতে পাদকা দুই পাদ চতুৰ্পদ বহুপদ বুলি কোৱা হয় তো তেনেকৈ যিমানখিনি প্ৰাণীবিলাকে আছে সেই প্ৰাণীবিলাকৰ ভিতৰতে বুদ্ধ আটাইতকৈ অগ্ৰ শ্ৰেষ্ঠ মহান আৰু ইয়াকে পালি ভাষাতে মানে অতুলং অসমং অসাধিসং বুলি কৈছে তেখেতৰ সমান কোনো নাই সমানেই কোনো নাই তেখেতৰ মানে শ্ৰেষ্ঠতা কোনো হ'ব নোৱাৰে তেনেকুৱা এই মহান যিটো বুদ্ধ আছে আৰু বুদ্ধ ভগৱান যিটো ধৰ্মটোকে দেশনা কৰিছে এই ধৰ্মটোকে মানে ৰাগটোকে খতম কৰিবলৈ দ্বেষ খতম কৰিবলৈ মোহ খতম কৰিবলৈ সক্ষম হোৱা আৰু সকলো প্ৰকাৰৰ দুখৰ পৰা মুক্ত কৰিবলৈ সক্ষম হোৱা কাৰণে ইয়াকে মানে বিৰাগ উপশমে সুখে বুলি কৈছে বিৰাগ সুখ দিয়া বিৰাগ আমি এই দুনিয়াতে কিহৰ কাৰণে সকলো মানে প্ৰাণীবিলাকে বান্ধি ৰাখিছে দুনিয়াতে আৱাগমন হৈ থাকিছে ভৱ সংসাৰত কৰিছে আৰু তাৰপিছতে নানা প্ৰকাৰৰ দুখ ভোগ কৰিছে কেতিয়াবা সুখ ভোগো কৰিছে এনেকুৱা নহয় কিন্তু একাংশকে দুখ ভোগ কৰা নাই কিন্তু মানে নিশ্চিত মানে এই অনিত্যৰ মানে কি গ্ৰাহকত মানে কবলত কৰিছে গতিকে এনেকুৱা ধৰ্ম এই ধৰ্ম জনা পাছতে পালন কৰি ধাৰণ কৰি অভ্যাস কৰি ৰাগৰ পৰা মুক্ত হৈ যায় দ্বেষ মোহৰ পৰা মুক্ত হৈ যায় আৰু সংসাৰৰ আৱাগমন পৰা এনেকুৱা মুক্ত কৰি দিয়ে তেনেকুৱা ধৰ্ম বুদ্ধ ভগৱান দেশনা কৰিছে আৰু যিটো বুদ্ধ ভগৱানৰ সেৱক সংঘ আছে যিমানখিনি এই দুনিয়াত পুণ্যৰ কামনা কৰা পুণ্য খেতি কৰা কামনা কৰা যিমানখিনি এনেকুৱা প্ৰাণীবিলাকে আছে এই সকলো তেনেকুৱা প্ৰাণীবিলাকৰ কামনা আটাইতকৈ বেছি এনেকুৱা ফল দিয়া এই পুণ্যৰ মানে চবতকৈ বেছি মানে এনেকুৱা ফল দিয়া যিটো পুণ্য ক্ষেত্ৰ বুলি কৈছে পুণ্য কৰা পুণ্যৰ খেতি কৰা জেগা সেইটোকে সংঘ বুদ্ধ ভগৱানৰ সংঘই আছে এই দুনিয়াত তো এনেকুৱা বুদ্ধ ধৰ্ম সংঘটোকে এনেকুৱা সেৱা বন্দনা কৰা অগ্ৰবিলাকত তো তেনেকুৱা অগ্ৰম পুণ্যম পৱৰ্ধতি বুলি কৈছে পুণ্যটো দি অগ্ৰহে মানে পাব আৰু অগ্ৰ পুণ্য বাঢ়িব তো এতিয়া যিবিলাকে মানে অগ্ৰ তেনেকুৱা দান কৰে অগ্ৰস্থান লাভ কৰে আৰু কি দেৱভূত মনুষ্য বা গপত্ব পমদতি দেৱভূত মনুষ্য বা দেৱতা অকলে মনুষ্য লোকত অকলে নহয় মানে দেৱতা লোকতো উৎপন্ন হৈ বা য'তে য'তে মানে উৎপন্ন হ'ব সুগতি লাভ কৰিব তাতেও মানে অগ্ৰস্থান গ্ৰহণ কৰি অগ্ৰ লাভ এনেকুৱা পাই পিনি প্ৰমোদতি মানে আনন্দিত হৈ থাকে বুলি প্ৰমোদিত হ'ব আনন্দিত হ'ব নিৰ্বাণ পৰ্যন্ত তেনেকুৱা আছে গতিকে এতিয়া কঠিন জীৱৰ দানৰ বিষয়ে আমাৰ গ্ৰামৰ ভাৰতীয়ে চব মানে বহুত ধুনীয়াকৈ আপোনালোকক বুজাই দিছে আৰু এই কঠিন জীৱৰ তোকে মানে এনেকুৱা কাল দানৰ ভিতৰতে পৰে কাল দান বুলি কোৱা হয় কি মানে এই বছৰত মানে এই মাহে ইয়াৰ অৱকাশ আছে দান কৰা এতে পাছতে এই লোকে কঠিন দান কৰিছে কিবা কৰিছে ময়ো কৰিবলৈ মন বুলি ক'লে আকৌ এই বছৰ ৰখাই দিব ইন্তজাৰ কৰিব লাগিব ৱেইট কৰিব লাগিব এই বছৰলৈকে তেতিয়াহে তো এই বছৰৰ কোনো গেৰেণ্টি নাই সেইকাৰণে এই কঠিন দানৰ বিষয়টো ক'বলৈ গ'লে মানে কি এইটো গাথাতে কৈছে মানে কালি দদন্তে সপয়া বদায়ু ইতমচৰা কালি নদীনং আৰ্যসু বিভূতেষু তাদিষু विपස්සনা মনতথা विपुलाहन्ति दक्षिणा ये तथा अनुमोदन्ति वे यावचन करन्ति वा न तेन दक्षिणा न तेति पुण्यस भागिनो तस्माददेत अपटिवाण चित्तो यत्थ दिनं महत्फलं पुण्यानि परलोकस निकटिथान्ति पाणिनं বুলি বুদ্ধ ভগৱান অনুমোদন কৰিছে মানে এই কঠিন জীৱটো এনেকুৱা আছে
যাক দিবলৈ কাৰণে একো নাই মানে একো বস্তু দিবলৈ পৰা নাই দান কৰিব পৰা নাই তথাপি মানে কিবা কিবি এইটো লেতেৰা হৈছে কিবা কোনোবাই বটল চটল পানী খাই পিনি পেলাই দিছে য'তে ত'তে গৈ পিনি অলপমান 10 মিনিট ৰাখি দিছে অলপমান ঝাৰু চাৰু মাৰিছে কিবা উঠাই দিছে এইটো বস্তু মানে লোকে দিয়া বস্তু হ'লেও অলপমান সহায় কৰি দিম ভাৰী হৈছে উঠাই দিছে ভাল জেগাতে থৈ দিছে এইবিলাকে মানে এনেকা এইটো অকলে নহয় এইটো যাৰ মানে ফিজিকেলি এবল নহয় মানে ফিজিকেলি ডিসেবল উঠাবই নোৱাৰে তথাপি মানে অকলে যদি সাধু সাধু বুলি অনুমোদনা যদি কৰে এই ইয়াতে কঠিন জীৱন হৈছে সেইকাৰণে মই অনুমোদনা কৰিছোঁ দেই সাধু সাধু বুলি ক'লে এনেকা সেইটো মানে अनुमोदन यदि करे ये तथा अनुमोदन थी वे यवचन करती वे यवचन मने ने काहे अलग सहाय सहाय करा काम कराते और करते साधु साधु को अनुमोदन कराते तो तेने का यदि करे तेती कुइया सभागिनो तेती सकले माने तेलोके साधु साधु कराबलाके इकुन करिब नवारिलेও साधु साधु कराबलाके माने तेलोके समान पुण्य माने भागी হয় এই কারণে এই কঠিন জীবত এনেকা মহান এনেকা হেৰি আছে মানে মহান ফল আছে মহান ফল দিয়া এনেকা আছে আৰু কঠিন জীবতকে মানে দানোত্তম বুলি কৈছে দানৰ ভিতৰতে উত্তম দান বুলি এনেকা কোৱা হৈছে গতিকে আজি আপোনালোকে শ্রদ্ধাৱান উপাসক উপাসিকা এনেকা কিবা জানিবলগীয়া শিকিবলগীয়া কিবা হেৰিটো একোৱেই নাথাকে নাই और তাৰপাছতে যোনে জানিবলগীয়া শিকিবলগীয়াবিলাকৰ সংখ্যা আমাৰ যিমান আমাৰ দামবিলাকৰ চাওঁ তেনেকুৱা ফাংচনবিলাক কিবাবিলাকৰ মানে কি সংখ্যাটো খুব মানে কম সংখ্যাত উপস্থিত হৈ থাকে আপোনালোকে জানাত লাগে অকলে মানে থাকি পিনি এইটো একেটা কথাটোকে শুনি শুনি আমনি পাই কঁকাল বিষ হৈ ভৰি বিষ হৈ গৈ থাকে এটা স্পেচিয়েলি মানে এই কামিং জেনেৰেশ্যন যিটো ইউথবিলাকে এতিয়া আছে কিছুমান উপাসিকাবিলাকে দেখিছোঁ ইণ্টাৰেষ্টেড আছে হ'ব পাৰে ৰিলিজিয়াছ বা কিবা হেৰি মানে এনেকুৱা আছে কিবা এনেকুৱা জেনাৰেছ ডেভোটেড বুলি কয় শ্ৰদ্ধাৱান আছে বহিছে কেইজন মানে বহিছে চব বেছি বহা নাই নহয় না এতিয়া আপোনালোকৰতো কি আছে এইটো ভৰ্তি হৈ থকা বাল্টিটোকে পানী ঢালা নিচিনাই এইটো হেৰি নাই তথাপিও মানে ধৰ্মটো যিমান শুনি থাকিব তেতিয়া মানে ইমান পুণ্যটো বাঢ়ি থাকিব তেনেকুৱা আছে গতিকে মানে ধৰ্মৰ ওপৰতে মানে গৌৰৱ কৰিব লাগে ধম্মং গৌৰৱ কৰ্তব্যং বুলি কৈছে পালি ভাষাতে ধৰ্মটোকে গৌৰৱ কৰিব লাগে কিলে বুলি ক'লে ধৰ্মটোকে বুদ্ধ ভগৱানে গৌৰৱ কৰিছে আনন্দ ভান্তে মানে কৈছে আনন্দ ভান্তেকে বুদ্ধ ভগৱান কৈছে আনন্দ তথাগত এই লোকত মানে তথাগত মানে অসতীশ আছে মানে তেখেতৰ সমান কোনো নাই এনেকুৱা মহান এনেকুৱা আছে বুদ্ধ ভগৱানৰ সমান কোনো নাই এতিয়া গুৰুটো নাই বুদ্ধ ভগৱানৰ গুৰুটো নাই এই কাৰণে মানে উপকাৰিটোকে মানে সুধিছে আপোনাৰ গুৰু কোন আপোনাৰ ইন্দ্ৰিয়বিলাক কিমান প্ৰসন্ন তেতিয়া বুদ্ধ ভগৱান উত্তৰ দিছে নমে আচাৰ্য অতি সতীশো মে ন বিজতি সদেৱ কস্মি লোকস্মি নথি নে কটি পুগলো নমে আচার্য অতি মোর কোনো গুরু নাই আচার্য নাই কিন্তু সদীশো মে ন বিজতি মোর নিষ্ণ কোনো নাই মোর সমান সদেৱ কস্মি লোকস্মি এই লোক দেৱতাবিলাকৰ লগতে সহিত এই লোকত মানে নথি নে কটি পুগলো মোর প্ৰতিপুগল কোনো নাই এনেকা বুলি এনেকা কৈ আছে তেনে আপনি কি হয় আপনি মানুহ হয় নাকি মানুহ নহয় মনুষ্য নহয় আপনি দেৱতা নাকি নহয় ব্ৰহ্মা নাকি নহয় নাগ নাকি নহয় যক্ষ নাকি নহয় মানে সব মানে বুদ্ধ ভগৱান কৈ আছে নহয় একো নহয় তেতিয়া ই মানে আশ্চৰ্যিত হৈছে ব্ৰাহ্মণ মানে সুধি আপনি তেনে কি হয় তেনে মানে দেখাতে চাওক বুদ্ধ ভগৱান মানে নেচাৰেলি আমি দেখাতে মানে আমাকে 32 প্ৰকাৰৰ ডিফাৰেন্স আছে গাতে এই কাণবিলাক আমাৰ ওপৰতে ওলমি থাকিছে লটকি থাকিছে বুদ্ধ ভগৱানৰ কাণটো কান্ধতে চুই পিনি থাকে আমার বেশিকে বেশি 32 দাঁতবিলাক হয় বুদ্ধ ভগৱানৰ মানে 40টা দাঁতবিলাক আছে আৰু বুদ্ধ ভগৱানৰ বৰ্ণটো একদম সুবৰ্ণ বৰ্ণ জীৱিত থাকে এনেকা হুনৰ নিচিনা এনেকা বৰ্ণ আছে আৰু বুদ্ধ ভগৱানৰ মাথা ওপৰতে উপশিষা বুলি কয় শীৰ্ষ ওপৰতে উপশিষা মানে আৰু এটা মাথা এনেকা আছে এনেকাকে আছে দেখিবলৈ মানে তেখেতৰ সমান এনেকা দুনিয়াতে তেনেকা নাই এই কাৰণে ডাউট হৈছে বোলে কি হয় আপনি তেতিয়া মানে কৈ আছে বুদ্ধ ভগৱান মই ব্ৰহ্মাও নহয় দেৱতা নহয় কিবা নহয় গন্ধৰ্ব নহয় একো নহয় মানে এনেকা মনুষ্য বি নহয় কিনে মানে যিটো উপাদান স্কন্ধ থাকি পিনে যিটো উপাদান যিটো কাৰণ থাকি পিনে যিটো ৰিজন
মানুহ বনাই মানুহ হ'বলগীয়া হয়, যিটো কাৰণ থাকি দেৱতা হ'বলগীয়া হয়, যিটো কাৰণ থাকি যক্ষ হ'বলগীয়া হয়, যিটো কাৰণ থাকি ব্ৰহ্মা হ'বলগীয়া হয়, এইবিলাক চব কাৰণবিলাক বুদ্ধ ভগৱান খতম কৰি দিছে। সেইকাৰণে বুদ্ধ ভগৱান উত্তৰ দিছে অভিজ্ঞাং অভিজ্ঞাতম ভাবিতব্যং চ ভাবিতম অভিজ্ঞাং অভিজ্ঞাতম। যিটো অভিজ্ঞা কৰিবলগীয়া জানিবলগীয়া এই দুনিয়াতে যিমান ভাল ভাল এনেকুৱা আছে চব মানে সকলো মানে মই জানি গলো বোলে, জানি গৈছে, একটাও বাকী থকা নাই। আৰু তাৰপিছতে ভাবিতব্যং চ ভাবিতম, যিটো ভাৱনা কৰিব লাগিছিলে, যিটো অভ্যাস কৰিব লাগিছিলে, যিটো প্ৰেক্টিচ কৰিব লাগিছিলে, এই সকলো প্ৰেক্টিচবিলাকে খতম কৰি দিছে। নাই আৰু শিকিবলৈ, নাই আৰু প্ৰেক্টিচ কৰিবলৈ, নাই আৰু কাল্টিভেট কৰিবলৈ, কিবা হেৰি কৰিবলৈ, এনেকুৱা একুমুলেট কৰিবলৈ একো নাই আৰু খতম কৰি দিছে। একুমুলেটেড খতম মানে শেষ কৰি দিছে। আকৌ পঢ়াতব্যং পহিলমে, যিটো গ্ৰহণ কৰিব লাগিছিলে, শেষ কৰিব লাগিছিলে, খতম কৰিব লাগিছিলে, যিটোকে নষ্ট কৰিব লাগিছিলে, সেই সকলো এইবিলাক খতম নষ্ট কৰি দিছে। এইকাৰণে এনেকুৱা বুদ্ধ ভগৱান কৈছে মোকে মানে বুদ্ধ বুলি জানিবি ব্ৰাহ্মণ বুলি। তস্মা বুদ্ধোস্মি ব্ৰাহ্মণ, এই ব্ৰাহ্মণ মোক এই কাৰণে বুদ্ধ বুলি জানিবি। কেলে মই মানে যিমানখিনি জানিবলগীয়া জানি গলো, শেষ কৰিবলৈ খতম কৰিবলগীয়া আছিলে খতম কৰি দিলো, অভ্যাস কৰিবলগীয়াবিলাকে অভ্যাস কৰি দিলো, আৰু একো কথা নাই। আৰু মানে এনেকুৱা নিৰ্মল পবিত্ৰ এই লোকতে থাকি, এই দুনিয়াতে থাকি, এই প্ৰজাবিলাকৰ থাকি, নানা প্ৰকাৰৰ লোভ মোহ এনেকুৱা অবিদ্যা অহংকাৰৰ এনেকুৱা মাজতে এনেকুৱা লিপ্ত হৈ থকা এই প্ৰজাবিলাকৰ মাজতে থাকি যেনেকুৱা পদুম ফুল নিচিনা মানে এনেকুৱা বোকা পৰা ওলাই, বোকা পানী পৰাই ওলাব, নহ'লে নহ'ব। এইটো বামত পদুম নহয়, কিন্তু সেই তাতে বোকা পৰা ওলাই, পানী পৰা অলিপ্ত হৈ পিনি সেপাৰেটলি বহুত ওপৰতে উঠি পবিত্ৰ হৈ পিনি ফুলি থকা নিচিনা এনেকুৱা বুদ্ধ এই লোকতে থাকি মানে লোকৰ পৰা অলিপ্ত হৈ পিনি আছে। গতিকে এই বুদ্ধটোকে যিটো যোনে এনেকুৱা সেৱা কৰিব, বন্দনা কৰিব, প্ৰাৰ্থনা কৰিব, তেতিয়া মানে পুণ্যটো কিমান হৈছে বুলি কোনেও ক'ব নোৱাৰে। পালি ভাষাতে কৈছে নচকা পুণ্য সংখ্যাতম ইমে তম্পিকে নচি, ইমানেই পুণ্য হৈছে বুলি কোনেও ক'ব নোৱাৰে বুলি বুদ্ধ ভগৱান কৈছে। এতিয়া আপোনালোকে কৈ থাকিব কিবা কেতিয়াবা মানুহবিলাকে কয় যে এই ভণ্টিবিলাকে সদায় দানৰ কথা কৈ থাকে, দানৰ কথা এই ক'বলগীয়া হৈছে মানে কিনে মানে বুদ্ধ ভগৱান চাওক ইতিকিছ বুদ্ধ ভগৱান প্ৰথম দান কাৰণে সম্পন্ন। বুদ্ধ ভগৱান বুদ্ধ হ'বলৈ কাৰণে যেতিয়া অভ্যাস কৰিছে, তেতিয়া মানে চাওক দীপঙ্কৰ বুদ্ধ ভগৱানটোকে লগ পায়। তেনেকুৱা এইটো দীপঙ্কৰ বুদ্ধ ভগৱান আৰু 4 লাখ অৰহন্ত বিলাকেও তেখেতক পৰিক্ৰমা কৰি পিনি বুদ্ধ ভগৱান দীপঙ্কৰ বুদ্ধ ভগৱান আশীৰ্বাদ কৰি পিনি যেতিয়া গুচি গ'ল, তেতিয়া তাতেই বহি পিনি এই সুমেধ বোধিসত্ত্বই মানে চিন্তা কৰিছে এতিয়া মই মানে বুদ্ধ হ'বলৈ কাৰণে, বুদ্ধ বনোৱা বুদ্ধ এনেকুৱা হ'বলৈ কাৰণে কি কি কৰিব লাগিব। মই প্ৰথমতে আহিছে বোলে এতিয়া পৰা মই দিব নোৱাৰা বস্তু এই দুনিয়াতে থাকিব নালাগে মানে এনেকুৱা। সেইকাৰণে আমি কি বস্তুবিলাকে দান কৰিছে, কিবা এইবিলাকে দান কৰিছে। আজিকালি ব্লাড দান কৰে, ব্লাড ডোনেশ্যন বুলি কয়, ব্লাড দান কৰে। কেতিয়াবা অংগবিলাকে কিবা চকু দান কৰা, কিডনীবিলাক দান কৰাও আছে, এনেকুৱাও আছে। কিন্তু বুদ্ধবিলাকে মানে বুদ্ধ হ'বলৈ কাৰণে বোধিসত্ত্ববিলাকে পঞ্চ মহাপৰিত্যাগ কৰে। পঞ্চ মহাপৰিত্যাগ 5 প্ৰকাৰ মহান পৰিত্যাগ কৰে। মহান তেনেকুৱা দান দিবলৈ কাৰণে বহুত মুস্কিল কঠিন আছে, চবেই নোৱাৰে। তেনেকুৱা পঞ্চ মহাপৰিত্যাগ 5 প্ৰকাৰ মহান পৰিত্যাগ কৰে। প্ৰথমতে মানে তেওঁলোকে ধন পৰিত্যাগ বুলি কয়, ধন সম্পত্তি মানে পৰিত্যাগ কৰে। আজি এই দুনিয়াতে মানে সব মানে 90% the people in the world মানে কি কৰে, আমি মানে কালেকশ্যন কৰিবলৈ পাবলৈ কাৰণে ল'বলৈ কাৰণে কৰে। কিন্তু তেতিয়া মানে বোধিসত্ত্ববিলাকে কি দিব পাৰে মানে এফালে দিবলৈ কাৰণে চিন্তা কৰে, পাবলৈ কাৰণে চিন্তা নকৰে। পাবলৈ চিন্তা কৰা অকল একটাই বস্তু আছে, একটাই কামীয়া আছে, একটাই প্ৰাৰ্থনা আছে, সম্মা সম্বুদ্ধি, বুদ্ধত্ব লাভ কৰিব, বুদ্ধ হ'ব, ইমানে মানে আছে। আৰু বাকী সব মানে দিবলৈ কাৰণে 1 নম্বৰত মানে কি কৰে, ধন পৰিত্যাগ, ধন সম্পত্তি যিমান এনেকা সব মানে দান কৰি দিব, ত্যাগ কৰি দিয়ে। আৰু অংগ পৰিত্যাগ, কোনোবাই ইচ্ছা কৰিলে শৰীৰৰ অংগ প্ৰত্যংগবিলাকে সব মানে দান কৰি দিব। বুদ্ধ ভগৱান এতিয়া আজি সব মানে ৰাতিতে যদি আন্ধাৰ ৰাতিতে যেতিয়া আমি আকাশফালে চাওঁ, ঘূৰি চাওঁ, আৰু তেতিয়া মানে কিমান তৰাবিলাকে আছে আকাশত, এই তৰাবিলাকে বহুত কম আছে বোলে। বুদ্ধ ভগৱান তাতকৈ বেছি মানে চকুবিলাক দান কৰিছে বোলে বুদ্ধ হ'বলৈ কাৰণে। এই চকু
তৰা তাকে বহুত নগনীয়া অলপমান হৈ যাব, নগনীয়া হৈ যাব। অসীম তাকে কিমান অসংখ্য চকুবিলাক দান কৰিছে বোলে, নিজৰ চকু। সাগৰৰ পানী কম হৈ যাব, তাতকে বেছি সোণ এনেকা তেজ দান কৰিছে বোলে। এনেকা পাহাৰবিলাক মানে শিলেৰ পাহাৰবিলাক সোণ হৈ যাব, তাতকে বেছি মানে এনেকা শৰীৰৰ এনেকা কিবা হাৰ্ডিবিলাকে জমা কৰিছে, তেনেকাকে দান কৰিছে। অংগবিলাক এনেকা অংগ পৰিচাগ আকৌ জীৱিত পৰিচাগ জীৱনটোকে নিজৰ জীৱনটোকে এনেকা দান কৰিছে। ৬,০০০ টকাবিলাক আপোনালোকে চাব, তাতে মানে চাওক চিকাৰী মৰি যাব এতিয়া ভোকতে, এনেকা বুলি পিনি নিজকে মানে এনেকা ডাইৰেক্ট গৈ পিনি জুইতে মানে এনেকা মৰাই আছে, মাৰি দিছে, সুইচাইড কৰি দিছে। এইটো চিকাৰী মানে এনেকা কঠোৰ চিকাৰী, ইমান মানে কঠোৰ হৃদয় থকা চিকাৰী, হাজাৰ হাজাৰ প্ৰাণীবিলাকে মাৰিছে। মাৰি পিনি মানে অলপো দয়া নাই, অলপো কৰুণা নাই। কিন্তু সেই চিকাৰী আগতে নিজে গৈ পিনি এই চিকাৰী এইটো ইমান মানে ৰাস্তা পাহৰি গৈছে, ৰাস্তা হেৰাই গৈছে, ৰাতি হৈছে, বহুত কষ্ট পাইছে, যেনে তেনে জুই জ্বলাই পিনি বহি আছে। তেনেকা এতিয়া এই চিকাৰী ৰাতিতে ক'ত চিকাৰ পাব, নাখালে মৰি যাব, ৰাস্তা পাহৰি গৈছে, যাব নোৱাৰিব। গৈ পিনি মানে সন্মুখত উপস্থিত হৈছে বোলে, উপস্থিত হৈ পিনি কৈ আছে চিকাৰী মোকে মাৰি খাওক আপুনি, এনেকা নহলে আপুনি মৰি যাব ভোকতে। তেতিয়া চিকাৰী মানে এনেকা চিন্তা কৰিছে, মই হাজাৰ হাজাৰ এনেকা প্ৰাণীবিলাকক হত্যা কৰিছো, মাৰিছো, চিকাৰ কৰিছো, কিন্তু একটাও এনেকা প্ৰাণী আচলতে প্ৰাণী মই পোৱা নাই যিটো নিজে আহি পিনি মোকে মাৰি খাওক বুলি। তো এনেকা ধাৰ্মিক প্ৰাণীটোকে যদি মই মাৰো তেতিয়া বহুত অনৰ্থ হ'ব, সেইকাৰণে সেই প্ৰাণীটোকে মই মাৰিব নোৱাৰো বুলি এনেকা মানা কৰিছে। মই তোমাৰ নিচিনা ধাৰ্মিক প্ৰাণীটোকে মই মাৰিব নোৱাৰো। তেতিয়া সেই চিকাৰী তেতিয়া মোক নামাৰিব, কিন্তু সেই কিবা খাই নাপালে মৰি যাব ভোকতে বুলি নিজে এই জুইতে মানে এনেকা সুইচাইড কৰি দিছে। এইটোকে ৬,০০০ টকা বোলে। সেইকাৰণে আমাৰ পুৰণা সেইবিলাকৰ এইটো চাব মানে এনেতো আজিকালি চাইণ্টিষ্টবিলাকে গৈ পিনি জোনাতে মানে এনেকা নামিলে কিবা হেৰি কৰিলে বুলি কৈ নীল আৰ্মষ্ট্ৰং গৈছে প্ৰথমতে, এইটো কিবা জোনাতে মানে জোন মানে মুনত মানে ভৰি দিছে বুলি কয়। কিন্তু এইটো যিটো এটা কিবা হেৰি নিচিনা চচ বুলি কয়, চচ মানে ৰেবিট কি বুলি কয় শহাপহু নিচিনা চিত্ৰ দেখে, সেইটো তাতে থাকি গ'ল বুলি তাৰ পুণ্যৰ হেৰি কাৰণে মনুষ্যবিলাকে লোকৰ মানে প্ৰাণীবিলাকে এনেকা চচ এইটো শহাপহুৱে মানে নিজৰ জীৱনটো এনেকা ত্যাগ কৰিছিলে বুলি জানক বুলি এনেকা চিহ্নিত হৈছে বুলি এনেকা তাৰ পুণ্যৰ কাৰণে এনেকা বুলি কয়। হ'ব পাৰে নহ'ব পাৰে, তথাপি নিজৰ জীৱন দান কৰাটো সাধাৰণ কথা নহয় তেনেকা। আৰু তাৰপিছতে আটাইতকৈ দুনিয়াতে আমি পৃথিৱীত গৃহস্থবিলাকৰ কি মৰম আছে, নিজকে মৰম নাই, নিজকে বেছি নিজৰ ল'ৰা ছোৱালীবিলাক মৰম আছে, নিজৰ ল'ৰা ছোৱালীবিলাকৰ মৰমটো বেছি আছে, মাবিলাকে বেছি জানিব। তাতে বুদ্ধ ভগৱান মানে মাবিলাকৰ এনেকা চাওক মানে উঠনি আমি সূত্ৰ কৈছে কৰা নিয়মিত সূত্ৰ বুদ্ধ ভগৱান কৈছে মাতা यथा नियम सूत्र आयुष एक पुत्र মনে ৰখে। মায়ে বোলে নিজৰ একমাত্ৰ ল'ৰাটোকে এনেকা মৈত্ৰী কৰে, কিমান মৰম আছে, এনেকে প্ৰাণীবিলাকক মৰম কৰিব লাগে বুলি মাৰ উদাহৰণ দিছে। তাতে কাৰো উদাহৰণ দিয়া নদিয়া, মাৰ মানে এনেকা ইমান মানে বুকুত মাৰ মানে অথাহ মানে এনেকা স্নেহ যিটো মৰম আছে, এইটো মাৰ আছে। মাৰ নিচিনা দুনিয়াতে মৰম কৰা কোনো নাই, মানে তেনেকা হেৰি আছে। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীবিলাকে ইমান মৰম, তথাপিও মানে জনম এই বোধিসত্ত্ববিলাকে বুদ্ধ হ'বলৈ কাৰণে বুদ্ধ পৰিত্যাগ নিজৰ ল'ৰা ছোৱালীবিলাকে দান কৰি দিব। আপোনালোকে বেচান্তৰ জাতকতে চাওক মানে জালি কৃষ্ণ জিনা এতে ৰাজকুমাৰীবিলাক আছিলে, দান কৰি দিছে। কিলে মানে এই বুদ্ধত্ব মানে আটাইতকৈ প্ৰিয়, আটাইতকৈ মহান, এই আটাইতকৈ প্ৰিয় আছিলে। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীবিলাককে আজি কোনোবাই আহি পিনি কোনোবাই আপোনাৰ এইটো কিবা হেৰি কৰি দিলে, নিজৰ পত্নীটোকে কিবা কৈ দিলে, নিজৰ সেন্টিমেন্ট বেছি হেৰি আছে, মানে বহুত সেন্টিমেন্টাল হৈ যায়, কাজিয়া লাগিব, মাৰপিট লাগিব। কিন্তু মানে বোধিসত্ত্ববিলাকে মানে কোনো এনেকা কোনোবাই খুজিলে নিজৰ পত্নীটোকে দান কৰি দিছে, ভাৰিয়া পৰিত্যাগ। এনেকা মহান পৰিত্যাগ কৰি পিনি এনেকা বুদ্ধ হৈ